নমস্কাৰ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় চমুকৈ KKHSOUৰ স্নাতকোত্তৰ কলা শাখাৰ অসমীয়া বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ তৃতীয় কাকত অসমীয়া নাটকৰ কিছু প্ৰশ্ন উত্তৰ এই ভিডিঅ'ত লৈ অহা হৈছে। প্ৰতিটো প্ৰশ্নত 2 নম্বৰকৈ থাকিব আৰু প্ৰশ্নবোৰৰ মাজত পুৰণি প্ৰশ্নকাকতৰ প্ৰশ্নও সন্নিৱিষ্ট কৰা হৈছে। আহকচোন আমি প্ৰশ্ন উত্তৰসমূহৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্ন, অংকীয়া নাটৰ সৃষ্টিৰ ক্ষেত্ৰত কি উপাদানে শংকৰদেৱক প্ৰভাৱান্বিত কৰিছিল? উত্তৰ, শংকৰদেৱৰ অংকীয়া নাটৰ গুৰিতে আছিল সংস্কৃত নাট, অসমীয়া নাট্যধৰ্মী অনুষ্ঠান আৰু মধ্যযুগৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ নাট্যধৰ্মী অনুষ্ঠানসমূহ। এইবোৰৰ পৰা উপাদান আহৰণ কৰি নিজৰ সৃজনীমূলক কলা কৌশলেৰে শংকৰদেৱে অংকীয়া নাটৰ দৰে এক কলাসুলভ তথা শক্তিশালী ধৰ্মপ্ৰচাৰৰ মাধ্যম ৰচনা কৰিলে। দ্বিতীয় প্ৰশ্ন, অংকীয়া নাটত প্ৰয়োগ কৰা গীতসমূহ কেই প্ৰকাৰৰ আৰু কি? উত্তৰ, অংকীয়া নাটত প্ৰয়োগ হোৱা গীতসমূহ 4 প্ৰকাৰৰ। সেইসমূহ হ'ল ভক্তিপ্ৰধান গুৰু গম্ভীৰ ভটিমা, নাট্য কাহিনীৰ অংগীভূত ৰাগ তালযুক্ত অনুভূতিশীল গীত, বৰ্ণনাত্মক পয়াৰ আৰু প্ৰৱেশ গীত। তৃতীয় প্ৰশ্ন, অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ কি? উত্তৰ, অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ হ'ল সূত্ৰধাৰৰ প্ৰাধান্য, কাব্যধৰ্মী গীত আৰু পয়াৰৰ প্ৰাচুৰ্য, ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ, লয়যুক্ত গদ্যৰ ব্যৱহাৰ, সংগীত নৃত্যৰ প্ৰয়োগ আৰু ভক্তি ৰসৰ প্ৰাধান্য। নেক্সট কুৱেশ্যন, শংকৰোত্তৰ যুগৰ নাটৰ 4টা বৈশিষ্ট্য উল্লেখ কৰক। উত্তৰ, শংকৰোত্তৰ যুগৰ নাটৰ 4টা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। প্ৰথম বৈশিষ্ট্য, নাটসমূহৰ আংগিক আৰু বিষয়বস্তুৰ ফালৰ পৰা নতুনত্ববিহীন আছিল। নান্দী শ্লোকৰ পৰিৱৰ্তে স্তুতিগীতৰে নাট আৰম্ভ হৈছিল। জনসাধাৰণে ভালপোৱা হৰণকাব্য আৰু বধকাব্য কিছুমান নাট্যৰূপ দিয়া হয় আৰু মুক্তিমংগল ভটিমাৰ ব্যৱহাৰ কমি আহিছিল। নেক্সট কুৱেশ্যন, অসমীয়া লঘু সামাজিক নাটকৰ বিষয়ে এটি টোকা লিখক। উত্তৰ, 1861 চনত প্ৰকাশিত হেমচন্দ্ৰ বৰুৱাৰ কাণীয়া কীৰ্তন নাটখনে অসমীয়া লঘু সামাজিক নাটকৰ ধাৰা প্ৰৱৰ্তন কৰে। লঘু নাটৰ মাজেৰে সমাজৰ কুসংস্কাৰ, ৰীতি-নীতি, মানুহৰ বিসংগতিপূৰ্ণ ব্যৱহাৰ, ফোঁপোলা মনোবৃত্তি, জীৱনবোধৰ প্ৰতি থকা অন্তঃসাৰশূন্যতা উদঙাই দেখুৱায়। বেজবৰুৱাৰ লিটিকাই, গোহাঁইদেৱৰ তেতোন তামুলী, বেণুধৰ ৰাজখোৱাৰ তিনি ঘৈণী আদি লঘু নাটৰ সুন্দৰ উদাহৰণ। ইয়াৰ পিছৰ প্ৰশ্ন, মহাকাব্যিক নাটক বুলিলে কি বুজে? উত্তৰ, জাৰ্মান নাট্যকাৰ বাৰ্টল্ট ব্ৰেখটে তেওঁৰ নাটত উপস্থাপন কৌশল হিচাপে এক নতুন ধৰণৰ সমীক্ষা চলায়। এই নাট্য কৌশলটো প্ৰয়োগ হোৱা নাটকক মহাকাব্যিক নাটক বোলা হয়। ব্ৰেখটে তেওঁৰ এই নাট্য কৌশলত কেইটামান গুণ সন্নিৱিষ্ট কৰিছিল। সেইকেইটা হ'ল ঐতিহাসিকৰণ, মহাকাব্যৰ বৰ্ণনাধৰ্মী ৰচনা ৰীতি আৰু বিচ্ছিন্নতা। আন এটা প্ৰশ্ন, অংকীয়া নাট শব্দ দুটাৰ তাৎপৰ্য লিখক। উত্তৰ, শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাটসমূহক অংকীয়া নাট বোলা হয় যদিও তেওঁলোকে নিজে এই নাম দিয়া নাছিল। চৰিত পুথি ৰচয়িতা সকলেহে এই নাম ব্যৱহাৰ কৰিছিল। অংকৰ অৰ্থ হ'ল নাট। গুৰু দুজনে নাট ৰচনা কৰি যোৱাৰ পিছত বহুতে নাট ৰচনা কৰাত তেওঁলোকৰ ৰচনাৰাজিক পৃথক কৰি ৰাখিবৰ বাবে চৰিতকাৰসকলে অংকীয়া নাট শব্দ দুটাৰ ব্যৱহাৰ কৰিছিল। পিছৰ প্ৰশ্নটো, অংকীয়া নাট ৰচনাৰ কলাকৌশলসমূহ কি? উত্তৰ, অংকীয়া নাটৰ কলাকৌশলসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। সেইবোৰ হৈছে নান্দী শ্লোক, প্ৰৰোচনা,
প্ৰস্তাৱনা, সূত্ৰধাৰ আৰু নৃত্যগীতৰ প্ৰাচুৰ্য ভাষা আৰু ৰস পঞ্চসন্ধিৰ প্ৰয়োগ। এটা প্ৰশ্ন, ৰুক্মিণী হৰণ নাটত কি কি ৰসৰ সমাৱেশ ঘটিছে? উত্তৰ, সংস্কৃত নাটকত 9বিধ ৰসৰ সমাহাৰ ঘটাৰ দৰেই মহাপুৰুষ শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটত লৌকিক ৰস যেনে শৃংগাৰ ৰস, হাস্যৰস, কৰুণ ৰস, বীভৎস, অদ্ভুত, ৰতিৰস আদি ৰস ভক্তিৰসৰ সহায়ক হিচাপে প্ৰকাশ পাইছে। এটা প্ৰশ্ন, মাধৱদেৱৰ অৰ্জুন ভজন নাটত কি কি ৰসৰ সমাৱেশ ঘটিছে? উত্তৰ, মহাপুৰুষ মাধৱদেৱৰ নাটসমূহত ভক্তিৰসে প্ৰাধান্য লাভ কৰিছে। ইয়াৰোপৰি বাৎসল্য ৰস, হাস্যৰস, বিস্ময় ৰস আৰু অদ্ভুত ৰসৰ সমাৱেশ ঘটিছে, যদিও শেষত সকলো ৰস ভক্তিৰসলৈ পৰিৱৰ্তন হৈছে। পিছৰ প্ৰশ্ন, শংকৰোত্তৰ যুগৰ নাটৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক। উত্তৰ, বিষয়বস্তু আৰু আংগিকৰ দিশৰ পৰা নতুনত্ববিহীন হৈ পৰিছিল। নান্দী শ্লোককে ধৰি অন্যান্য শ্লোকৰ ব্যৱহাৰ কমি আহিছিল। স্তুতিগীতৰে নাট আৰম্ভ হৈছিল। ব্ৰজাৱলী আৰু অসমীয়া ভাষাত নাট ৰচিত হৈছিল। হৰণকাব্য আৰু পদকাব্য কিছুমানৰ নাট্যৰূপ হৈছিল। নাটসমূহ ধৰ্মীয় ভাৱৰ প্ৰভাৱ হ্ৰাস পায়। দৰ্শকৰ মনোৰঞ্জনৰ প্ৰতিহে অধিক গুৰুত্ব দিয়া হয়। বিলাপ বিননিৰ মাত্ৰা বৃদ্ধি হয়। পিছৰটো প্ৰশ্ন, গোপালাটাৰ পৰিচয় দাঙি ধৰক। উত্তৰ, মহাপুৰুষীয়া সম্প্ৰদায়ৰ অন্যতম শাখা কাল সংহতিৰ প্ৰৱৰ্তক গোপালাটাৰ জন্ম হয় 1533 চনত। তেওঁ ৰচনা কৰা গীত, পদ, ঘোষা আদি পোৱা যায়। বৈষ্ণৱ ধৰ্মৰ অনুগামী গোপালাটাৰ ৰচিত নাট তিনিখন হ'ল জন্মযাত্ৰা, নন্দোৎসৱ আৰু উদ্ভৱযান। জন্মযাত্ৰা আৰু নন্দোৎসৱৰ উৎস ভাগৱতৰ 10ম স্কন্ধ। উদ্ভৱযান নাটক গোপী উদ্ভৱ সংবাদ নামেৰেও জনা যায়। আন এটা প্ৰশ্ন, শংকৰোত্তৰ যুগৰ কেইজনমান নাট্যকাৰৰ নাম উল্লেখ কৰক। উত্তৰ, শংকৰোত্তৰ যুগৰ উল্লেখযোগ্য নাট্যকাৰসমূহ হ'ল গোপালাটা, ৰামচৰণ ঠাকুৰ, দৈতাৰী ঠাকুৰ, দ্বিজভূষণ, যদুমণিদেৱ, ধৰ্মদেৱ ভট্ট, দ্বিজ মহীন্দ্ৰ ইত্যাদি। তেওঁলোকৰ উপৰিও অন্যান্য কেইবাজনো নাট্যকাৰে শংকৰোত্তৰ যুগৰ নাট ৰচনা কৰিছিল। আন এটা প্ৰশ্ন, পৌৰাণিক নাটক বুলিলে কি বুজে? উত্তৰ, পৌৰাণিক কাহিনী বা মহাকাব্য, পুৰাণ আদিৰ পৰা বিষয়বস্তু লৈ ৰচনা কৰা নাটককেই পৌৰাণিক নাটক বোলে। এই নাটকৰ কেইটিমান বিশেষত্ব হ'ল ক্ৰমে আখ্যানৰ ধৰ্মমূলতা, অতিপ্ৰাকৃত বা অলৌকিক প্ৰসংগৰ অৱতাৰণা, অতি প্ৰাচীন কালৰ জীৱন-ধাৰণ চিত্ৰণ, ভাগ্যচক্ৰ বা নিয়তি আৰু কৰ্মফলৰ প্ৰভাৱ, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় আৰু নৈতিক আদৰ্শ প্ৰচাৰ। আন এটা প্ৰশ্ন, অতুলচন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰা পৌৰাণিক নাটকসমূহ কি কি? উত্তৰ, অতুলচন্দ্ৰ হাজৰিকাৰ নাটকসমূহ 4টা ভাগত ভাগ কৰিব পাৰি। যেনে পৌৰাণিক, বুৰঞ্জীমূলক, অনুবাদ আৰু বিবিধ বিষয়ক। তাৰে পৌৰাণিক নাটকসমূহ হ'ল নৰকাসুৰ, বেউলা, নন্দদোলাল, চম্পাৱতী, কুৰুক্ষেত্ৰ, শ্ৰীৰামচন্দ্ৰ, সাবিত্ৰী, সীতা, দময়ন্তী, সতী আৰু ৰুক্মিণী হৰণ। আন এটা প্ৰশ্ন, অতুলচন্দ্ৰ হাজৰিকাৰ বুৰঞ্জীমূলক নাটক 4খনৰ নাম কি? উত্তৰ, অতুলচন্দ্ৰ হাজৰিকাদেৱৰ বুৰঞ্জীমূলক নাটক 4খন হ'ল কনৌজ কুঁৱৰী, ছত্ৰপতি শিৱাজী, ক্ৰিকেন্দ্ৰজিৎ আৰু মূলা গাভৰু। আন এটা প্ৰশ্ন, পৌৰাণিক নাটকৰ বিশেষত্বসমূহ কি কি? উত্তৰ, পৌৰাণিক নাটকৰ বিশেষত্বসমূহ হৈছে
ধৰ্মমূলক আখ্যানৰ প্ৰাধান্য, অতিপ্ৰাকৃত আৰু অলৌকিক ঘটনাৰ গুৰুত্ব প্ৰদান, প্ৰাগ ঐতিহাসিক যুগৰ জীৱন ধাৰণৰ চিত্ৰ, দৈব্য আৰু কৰ্মফলৰ প্ৰভাৱ, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় আৰু নৈতিক আদৰ্শ প্ৰচাৰ। আন এটা প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত নাটকসমূহৰ নাম লিখক। উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটকৰ সংখ্যাৰ লেখেৰে ৯খন। সেইকেইখন হ'ল সোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীন, লভিতা, নিমাতী কন্যা, খনিকৰ, সোণপখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। ইয়াৰে প্ৰথম ৫খন সম্পূৰ্ণ আৰু বাকীকেইখন অসম্পূৰ্ণ অৱস্থাত থাকি গ'ল। আন এটা প্ৰশ্ন, গুণাভিৰাম বৰুৱাৰ ৰচনাসমূহৰ নাম লিখক। তেওঁৰ সৰ্বোত্তম কৃতিত্ব কিহত? উত্তৰ, গুণাভিৰাম বৰুৱাৰ ৰচনাৰ সৰ্বোত্তম কৃতিত্ব হ'ল ৰামনৱমী নাটক। তেওঁৰ অন্যান্য ৰচনাসমূহ হ'ল আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, আছাম বুৰঞ্জী, সৌমাৰ ভ্ৰমণ, এইখন ভ্ৰমণ বৃত্তান্ত, বিবাহ ৰহস্য নামৰ এখন অসম্পূৰ্ণ নাটক আৰু কঠিন শব্দৰ ৰহস্য ব্যাখ্যা নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। আন এটা প্ৰশ্ন হৈছে, মহাৰাজা নাটকৰ বিক্ৰম চৰিত্ৰটো কেনেকুৱা? উত্তৰ, মহাৰাজা নাটকখনত অবৈধ ৰাজপুত্ৰ বিক্ৰম চৰিত্ৰটোৰ ভূমিকা সম্পূৰ্ণ নেতিবাচক। প্ৰজা বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰূপেও পৰিগণিত হৈছে যুৱৰাজ বিক্ৰম। বিক্ৰম নাৰীআসক্ত, দুৰ্বল চিত্তৰ উচ্ছৃঙ্খল যুৱক। গংগাৰ পৰোক্ষ আৰু প্ৰত্যক্ষ প্ৰৰোচনাত বিক্ৰমৰ ঊৰ্ধ্বদালিয়ে প্ৰজাক বিৰক্ত কৰি তুলিছে। বিক্ৰম চৰিত্ৰটো স্নানুধৰ্মী, বিকাশহীন। এই চৰিত্ৰটোৰ মাজেৰে নিজ প্ৰবৃত্তিৰ প্ৰকাশ ঘটিছে। কৃষক কন্যা মালতীৰ শ্লীলতাহানিৰ পিছত প্ৰজাৰ হাতত প্ৰহৃত হৈও বিক্ৰমৰ কোনো ধৰণৰ অনুশোচনা নহ'ল। আন এটা প্ৰশ্ন, কোনে কেতিয়া ক'ত এবছাৰ্ড শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল? উত্তৰ, ফৰাচী দাৰ্শনিক এলবাৰ্ট কেমুৱে ১৯৪২ চনত লিখা দ্য মিথ অৱ চিচিফাছ নামৰ গ্ৰন্থখনৰ এখন ৰচনাত পোনপ্ৰথমবাৰৰ বাবে এবছাৰ্ড শব্দটো ব্যৱহাৰ কৰিছিল। তেওঁ এই শব্দটি ডেভইড অৱ পাৰ্পজ অৰ্থত ব্যৱহাৰ কৰিছিল। মাধৱদেৱে ৰচনা কৰা নাটকেইখনৰ নাম লিখক। উত্তৰ, মাধৱদেৱৰ সৰ্বমুঠ ৯খন নাট বা ঝুমুৰা পোৱা যায় যদিও সন্দেহমুক্ত নাট ৬খন। এইকেইখন হৈছে অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভোজন বেহাৰ আৰু ভূষণ হৰণ। অৰ্জুন ভঞ্জনখনৰ বাহিৰে মাধৱদেৱৰ বাকীকেইখন নাটক ঝুমুৰা বুলিও কোৱা হয়। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে, শংকৰদেৱৰ ৰচিত নাটসমূহৰ নাম উল্লেখ কৰক। উত্তৰ, শংকৰদেৱে মুঠ ৭খন নাট ৰচনা কৰিছিল। সেই নাটসমূহ হৈছে সিংহযাত্ৰা, পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল বা ৰাসক্ৰীড়া, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়।